অহা সময়ত আপোনালোকক প্ৰশাসনৰ বিষয়ববীয়ে বাধা প্ৰদান কৰিছিল। আচলতে আমাক চাহ শ্ৰমিকক তাহানিখনৰ পৰাই আচলতে প্ৰতাৰিত কৰি আহিছে আৰু আজিও আমি দেখিবলৈ পাইছোঁ আমাক প্ৰতাৰিত কৰিছে, আমাক বাধা দিছে আৰু আচলতে আমি দেখিবলৈ পাইছোঁ আমাৰ লগত গতিয়াগতিও কৰিছে, যাক নেকি আমি ধিক্কাৰ জনাইছোঁ। প্ৰথম কথাটো হ'ল যে আমি 200 বছৰ ধৰি মেলি পেলাই এইখন অসমত আমি বসবাস কৰি আছোঁ, আপোনালোকে সকলোৱে অৱগত। কিন্তু আমি তাহানিখনৰ পৰা 3টা-4টা ইছ্যুত মাত মাতি আছোঁ। তাৰে আমাৰ মূল ইছ্যুটো আছিলে যে আমাক মাটিৰ পট্টা দিব লাগিব। এইখন চৰকাৰে মিছন বসুন্ধৰা 1ত আমাক কৈছিলে যে মাটিৰ পট্টা চাহ শ্ৰমিকসকলক দিয়া হ'ব, তাত আমাক ঠগিলে। দ্বিতীয়টো ক'লে যে আমাক মাটিৰ পট্টা দিয়া হ'ব, তাতো আমাক ঠগিলে, তাৰমানে ভোটখিনি ল'লে। আৰু তৃতীয়টো এতিয়া আকৌ 11টা দিন আছে, মানে মিছন বসুন্ধৰা 3 যিটো নেকি 11টা দিন আছে উকলি যাবলৈ, ইয়াতো কিন্তু আমি কোনো নটিফিকেশ্যন জাৰি কৰা আমি নেদেখিলোঁ। গতিকে এইবাৰো আমাক যে ঠগিলে সেই কথাটো স্পষ্ট হ'ল। আৰু লগতে আপোনালোকক আমি এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, এইখন চৰকাৰক আজি আমি ধিক্কাৰ দিছোঁ। এইকাৰণে আমি ধিক্কাৰ দিছোঁ যে আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে আৰু সদায় আমাৰ পৰা ভোট লৈ মেলি পেলাই 1,30,00,000তকৈও আমাৰ অধিক আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে, আমাৰ মুখ্য ভূমিকা আছে এইখন চৰকাৰক আচলতে শাসনৰ গাদী টনাত। কিন্তু শাসনৰ গাদী টনাটো এই যে আমাৰ যি নেকি খাটি খোৱা লোকসকলে যে আজি আহিছে, দেখি পাইছে কাম বন এৰি মেলি পেলাই মাত্ৰ 250 টকা হাজিৰা যিসকলে পায় তেওঁলোকে কাম বন এৰি আহিছে, তেওঁলোকৰ ওপৰত যদি আচলতে এনেকুৱা বাধা আৰু প্ৰয়োগ কৰা হয়, ইয়াতকৈ আৰু দুখৰ কথা হ'ব পাৰেনে? তাৰমানে আমি এতিয়াও এই কথাটো আমি ভাবি লৈছোঁ যে তেওঁলোকে আমাক উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, অন্ধ্ৰপ্ৰদেশত খেদিবৰ কাৰণে তেওঁলোকে আচলতে ৰণনীতি বনাই লৈছে। আৰু বাহিৰা বাংলাদেশৰ পৰা, আফগানিস্তানৰ পৰা আৰু অন্যান্য মানুহবিলাকক পৰা আনি মেলি পেলাই আচলতে চাহ বাগিচাবিলাকত সোমাবৰ কাৰণে তেওঁলোকে আচলতে এই চিষ্টেমটো বনাইছে যে আমি ইতিমধ্যে গম পাইছোঁ। আৰু লগতে এই কথাটো আমি কৈছোঁ যে আপোনালোকে চাওক কিমান দুখৰ বিষয়, তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 10ৰ পৰা 30%, মানে ধৰক এখন বাগানত যদি 3,000 বিঘা মাটি আছে, তাৰে 30% হ'লে 300 বিঘা মাটি কৰ্তন কৰি মেলি পেলাই পুঁজিপতি বনিয়া গোষ্ঠী আদানীৰ নিচিনা কোম্পানী মানুহক আচলতে গতাই দিব। আৰু গতাই দি মেলি পেলাই আচলতে তাত আমাক মাধমাৰ সোধাব বিচাৰিছে, তেওঁলোকে বেলেগ ইণ্ডাষ্ট্ৰী খুলিব আৰু খুলি মেলি পেলাই সেইবিলাকতো আমাৰ শ্ৰমিকসকলে পাৰ্গত নহয় বা কাম কৰিব নোৱাৰে। আৰু আপোনালোকে জানে যে ওচৰত যেনেকৈ এখন ইটা ভাটা থাকিলে ধানৰ খেতিটো বেয়া হৈ যায়, তেনেকৈ ওচৰত যদি এটা বেলেগ ইণ্ডাষ্ট্ৰী খোলা হয় তেতিয়াহ'লে সেই খেতিটো আচলতে নষ্ট হৈ যাব। ধানৰ আমাৰ চাহপাতৰ যিটো খেতি সেইটো আমাৰ নষ্ট হৈ যাব। গতিকে আমাৰ চাহ শ্ৰমিকসকলে যাব ক'ত? আচলতে এই কথাটো হয়, তেওঁলোকে জল জীৱন আঁচনি দিছে, তাৰমানে জল জীৱন আঁচনিটো ইয়াতে আমাক অকল জলটো খুৱাই মেলি পেলাই আচলতে এঘোট তোমালোকে ইয়াতে জলটো খোৱা মানে কথাটো কি মই আপোনালোক ক'ব বিচাৰিছোঁ, যেতিয়া আমি চাহটো খাওঁ তেতিয়া আপুনি জানে যে চাহটো খাওঁতে চাহৰ ৰংটো ৰঙা হয়নে নহয়? আপোনালোকে নিজে কওক, চাহৰ ৰংটো ৰঙা হয়নে নহয়? কিন্তু আমাৰ টেষ্টটোও ৰঙা। গতিকে আমি যে কষ্ট কৰি মেলি পেলাই আমাৰ হাতবিলাক ক'লা হৈ যায়, পাতবিলাক ছিঙি মেলি পেলাই তেওঁলোকে আমাৰ তেজ খাইছে, ৰঙা তেজ খাই মেলি পেলাই ৰঙা যে তেজ খাইছে, এই কথাটো কিন্তু আজি স্পষ্ট হৈ গ'ল। আৰু 30% যি মাটি নেকি কৰ্তন কৰিব বিচাৰিছে, যদি এই মাটি কৰ্তন কৰে কিন্তু সমগ্ৰ অসম জ্বলিব, এই কথাটো কিন্তু